Hey guys, মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, মোৰ পিছে ভাল। আৰু আজি আহিছোঁ আমি টপাতলি আৰু পিকনিক খাবলৈ আহিলোঁ। মানে ইমানে অকস্মাতে আহিলোঁ, মানে কোনো অহা কথা নাছিলে, মই পটককৈ আহি গ'লোঁ। আৰু আহিলোঁ যদি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, সেইটো কাৰণে আপোনালোককো দেখাওঁ। যদি কোনোবা অহা নাই তেন্তে চাব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। আৰু মই বেছি ভালকৈ ভিডিঅ'টো কৰি দেখুৱাব পৰা নাই। আৰু আমি আহি পাওঁতে প্ৰায় 1-1:30 বাজিছে আৰু 1-1:30মান বাজিছে। আমি আহি পাওঁতে বহুতখিনি দেৰি হৈ গ'লগৈ। আৰু আমি ঘৰৰ পৰা ওলাওঁতে 10টা বাজিছে। আৰু ঘৰৰ পৰা ওলাওঁতে যিহেতু 10টা বাজিছে, মৰিগাঁও পাওঁতে 11টা বাজিছে আহি। আৰু মৰিগাঁৱত আহি বহুতখিনি বজাৰ কৰিবলগীয়া হ'ল। আৰু বজাৰ ঘাট কৰি আহোঁতে আমি বহুতখিনি দূৰ হ'ল। আৰু এইখিনি ঠাই হয়তো সকলোৱে চিনাকি হ'ব পাৰে। আৰু টপাতলি যিহেতু জাগিৰোডৰ ওচৰতে, সকলোৱে চিনি পায়। আমি আজি আহিলোঁ তালৈ চাবৰ কাৰণে। আৰু খুবেই পিকনিক খোৱা এডোখৰ ঠাই। যদি কাৰোবাৰ আহিব মন আছে তেন্তে আহিব পাৰে, সকলোৱে চাই যাব পাৰে। আহি ঠাইখিনি খুবেই ভাল লাগে, এটা মনোমোহা দৃশ্য। আৰু এইফালে শিলৰ ওপৰত উঠি মানুহবিলাক ইমান ধুনীয়া ফটো লৈ আছে, চাই ভাল লাগিছে। আৰু আমি সকলোবোৰ এতিয়া যিহেতু মেইন ঠাইৰ পৰা আমি বহুতখিনি আহিলোঁ ভিতৰলৈ সোমাই, আৰু গম পাই আছে তো ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ মেইন ঠাইৰ যিহেতু ৰাস্তা আছে, মেইন ৰাস্তা, আমি তালৈ গৈ আছোঁ। আৰু তাতো বহুতখিনি মানুহ আছে, মই সেইবিলাক মানুহকো দেখুৱাম। তো ভিডিঅ'টো চাই থাকিব একদম শেষলৈ, কোনো স্কিপ নকৰিব আৰু সকলোৱে চাই থাকিব। আৰু যিসকলে প্ৰথম চাই আছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেছিকৈ শ্বেয়াৰ কৰিব সকলোৱে পোৱাকৈ। আৰু আহি আমি এতিয়া মেইন ৰাস্তাটোৰ ফালে আহিম। আৰু ইয়াতো কিমান মানুহ চাইছোঁ। আৰু ইয়াৰ কাষতে মানে পাচলি দোকান, মানে যি বিচাৰে সকলোবোৰে পোৱা যাব। তো যদি পিকনিক খাবলৈ কোনোবাই কিবা বস্তু নানিব পাৰে তেন্তে চিন্তা কৰিব নালাগে, সকলোবোৰ পোৱা যায় ইয়াতে। আৰু আমাৰ খুৰী এজনীয়ে আদা ল'ব গৈছিলে, গতিকে ময়ো গ'লোঁ। ভাবিছোঁ কি আছে দোকানখনত, ময়ো ফটো এটা মাৰি লৈ আহিলোঁ। আৰু ঘূৰি পাকি আহি সকলোৱে খানা খোৱাত ব্যস্ত হৈ গ'লোঁ। আৰু সকলোবোৰ খাই আছে, তো মই ধুনীয়াকৈ ভিডিঅ' কৰিছোঁ। আৰু ভাবিছোঁ ভিডিঅ'টো কৰি থৈ দিওঁ, যিহেতু পিকনিক খাবলৈ আহিছোঁ সেইটো কাৰণে। আৰু সকলোবোৰ খোৱাত ব্যস্ত হৈ আছে। আৰু আমি খাওঁতে বহুতখিনি দেৰি হৈ গ'লগৈ, প্ৰায় 4 বাজিছে। আৰু আমি ইমানে লৰালৰি হৈ গ'লগৈ, সেইটো কাৰণে বেছিকৈ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগে সকলোৱে কমেণ্টত ক'ব। আৰু শেষত মই একেবাৰে ফটো কেইখনমান দি পেলাই মই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।